আজি লামডিং ৰোড 3 কিলোমিটাৰ পৰা 7 কিলোমিটাৰ ভিতৰত আজি ডিফু থানাৰ VDP এডভাইজাৰ তথা তেওঁ লগতে উপস্থিত ডিফু COVD চাহাবৰ সহযোগত তেওঁলোকৰ দুইজনৰ যুটীয়া প্ৰচেষ্টাত আজি এই অঞ্চলত এটা VDP গাঁওৰক্ষী বাহিনী গঠন কৰিছে আৰু এটা খুব ভাল পদক্ষেপ লৈছে। তাৰ কাৰণে আমাৰ প্ৰশাসনৰ আৰক্ষীৰ ফালৰ পৰা আমি বিশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিজৰ গাঁওখনক শান্তি প্ৰক্ৰিয়া বজাই ৰাখি দুষ্কৃতিকাৰীৰ পৰা যাতে গাঁওখনক ৰক্ষা কৰিব পাৰি বা তেনেকুৱা ধৰণৰ কিবা দুষ্কৃতিকাৰীয়ে কিবা অপৰাধজনক কাম কৰিলে ততালিকে আৰক্ষী থানাত খবৰ দিব বুলি তেওঁলোকক বিভিন্ন বক্তাই বুজাই মেলি কোৱা হৈছে আৰু কৈছে তেওঁলোকক। গতিকে মই আশা কৰোঁ নতুনকৈ নিয়োগ কৰা VDP যিসকল লোক তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰিব বুলি মই আশাবাদী হৈ থাকিলোঁ। লামডিং ৰোড 6 কিলোমিটাৰ নিয়াৰ ডিষ্ট্ৰিক্ট জেল মাৰ্কেট চেলত আমি এখন কমিটি গঠন কৰিছোঁ। আমাৰ VDP কমিটি ভিলেজ ডিফেন্স পাৰ্টি তেজপুৰ এৰিয়া 3 কিলোমিটাৰৰ পৰা 7 কিলোমিটাৰলৈকে আমাৰ 13টা গাঁও আছে। এইটোৰ মাজত আগৰ পৰাও তেনেকৈ নাই VDP পাৰ্টি, কিন্তু আমাৰ 8 কিলো পাৰ হৈ পেলাই একদম লামডিং বৰ্ডাৰলৈকে তাততো আছেই। গতিকে তাত একো ঘটন হোৱা নাই, শুনা পোৱা নাই, দেখাও পোৱা নাই। সেই কাঠ চোৰ কিবা কিবিবিলাক এইবিলাক অলপ চলপ থাকে, কিন্তু আমাৰ 3 কিলোমিটাৰৰ পৰা 7 কিলোমিটাৰ মাজত চোৰ, গৰু চোৰ, ছাগলী চোৰ, মুৰ্গী চোৰ, তাৰপিছতে এই ভাং খোৱা, ড্ৰাগছ খোৱা, কিবা কিবি ৰেপ এণ্ড মাৰ্ডাৰ কিবা কিবি বহুত নানা ৰকম এতিয়াৰ পৰা নহয় বহু বছৰৰ পৰা সেই ঘটনা ঘটি আহিছে। গতিকে আমি আমাৰ ডিফু সদৰ থানা OC ছাৰৰ লগত যোগাযোগ কৰিছোঁ। তাৰপিছত আমাৰ টিচো ছাৰ VDP ভিডিঅ' ইনচাৰ্জ, তাৰপিছতে আমাৰ ডেপুটি এডভাইজাৰ টেলন ছাৰৰ লগত আলাপ আলোচনা কৰি পেলাই বহু মাহৰ আগৰ পৰা যোৱা বছৰৰ পৰা আমি এইটো প্ৰক্ৰিয়াটো আমি লৈ আছোঁ। তাৰপিছত এই অলপমান টেকনিকেল প্ৰব্লেমৰ কাৰণে সময় বহুত গ'ল, বছৰ পাৰ হৈ গ'ল। তথাপিও এতিয়া আজি যিটো 2025 জুন আজি 9 তাৰিখত কিন্তু ফৰ্মেশ্যন আমি ফৰ্ম কৰিছোঁ।